ভিতৰত যি যে আছে ভিতৰত কাম আউটডোৰ জয়মতী জয়মতী ক'ত গ'ল মৰতী এই আকৌ জেৰেঙা পালিগৈ নেকি ওলাই আহ ৰাজসভালৈ ওলাই আহ এইখন মোৰ ৰাজসভা মই ইয়াৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী চব ওলাই আহ দৰিদ্ৰ জনতা এই পিঁয়াজ দান দিম পিঁয়াজ বাহ মদৰ নিচাতে তামাম ডাইলগ কেইটামান কৈ দিলো দেই সাবাস কন্তিমৰ ৰাহি সাবাস মদ খাইছো মই আৰু বেলেঞ্চ নোহোৱা হৈছে কিবা বস্তু সোপা খাই থাকিবি কি হ'ল কিহে পালে আপোনাক এই ভৰ দুপৰীয়া এখন চিঞৰি মৰিবলৈ কিয় ভৰ দুপৰীয়া চিঞৰিব নোৱাৰে বুলি ক'বা আইনত বনোৱা আছে নেকি এইখন মোৰ ৰাজ্য ইয়াত এনি টাইম মোৰ মৰ্জি তেওঁৰ ৰাজ্য এই ঘৰ বুলিবলৈ একথা মাটিতে লেট্ৰিন বাথৰুম সকলো এইখন হেনো তেওঁৰ ৰাজ্য দস্তুমত মোৰ ৰাজ্য কাইলৈৰ পৰা মই ভাতিত বহি অনশন কৰিম মোৰ ঘৰখনক কন্তি মদাহীৰ সাম্ৰাজ্য ঘোষণা কৰিব লাগে বুলি হ'ব দিয়ক এই আপোনাৰ মাতলামিবোৰ বাদ দিয়ক এই ছোৱালী হেনো ল'ৰা এটা মাতিছে বিয়া হ'ব নহ'ব কিয় নহ'ব হ'বই লাগিব নহ'ব দস্তুমত নহ'ব মই ৰাস্তাত আহোঁতে তোৰ কাৰণে ল'ৰা এটা চাই আহিছো সি আহি পাবই এতিয়া সঁচা হেণ্ডচাম নে হেন কেইটা চাম মানে অকণমান অ মা মই একেদিনাই দুটা ল'লে কেনেকৈ বিয়া হ'ব এজনী কিন্তু সিও মোক এমাহৰ মদৰ খৰচ দিব লাগিব আপুনি মদৰ বাহিৰে বেলেগ বস্তু কিবা চিনি পাই জানো মাথুৰ মদ আপোনাৰ কাৰণে এই ছোৱালীজনী চৰিত্ৰ বেয়া হ'ল মা ইনে মানে মই ভাল আছিলো ন তইতো 10 বছৰলৈকে কোনো ল'ৰাক চুৱাই আছিলি নহয় ডন্ট ব্লেম মি মোৰ কাৰণে বেয়া হৈছে কিন্তু স্মিতাক এটাৰ পাছত আন এটা ল'ৰালৈ বিয়া কোনে দিছে মই এই কন্তি মদাহীয়ে মদাহী হ'ব পাৰো কিন্তু এটা লেভেল মেইনটেইন কৰোঁ স্মিতা মানে মদাহীটোৰ জীয়েক তিনিটালে যোৱা ইমান ঠগন দিলে মোক এইটো দেখোন মোৰ বকৰা তাৰ মানে তোৰ বকৰা এইটোৱে তোক বিয়া কৰাব লাগে 3 নম্বৰক তই এদিনত এৰিছিলি আৰু আধা দিনত মোক এৰিবি কেনেকৈ গম পালে ময়ে কৈছিলো মইতো নাজানো সি যে তোকে চাবলৈ আহিছে নাযাবা ৰবা মোক আধা মাহৰ মদৰ খৰচ দিলেও হ'ল কনচেচন দিছো এতিয়া মই নতুন ল'ৰা এটা ফটকে ক'ৰ পৰা পাম চৰিত্ৰহীনা ছোৱালী খালি ল'ৰাই ঠাণ্ডা এই বাপে তোৰ যে এমাহৰ মদৰ খৰচ ওলাই গ'ল সেইটো খেয়াল নাই